ইয়াত এই যে আজিজুল হক আৰু তাৰ পত্নী যিজন আছে সিহঁতৰ তো 8 বছৰ আগত বিয়া হৈছিল। মানে সংসাৰ কৰি খাই আছে, মাজে মাজে কিবা কাজিয়া পেচাল হৈ থাকে। তো মাজে সময়ে মোৰ শুনা মতে মানে হাতটো এটা নাই ল'ৰাটোৰ, আগৰ পৰা দেখা শুনা কৰি বিয়া হৈছে। তো মাজে সময়ে তাৰ আত্মীয়ৰ ঘৰত যাই মানে বহুতো কিছুদিন আছিল, বা এতিয়া ডাইৰেক্ট মানে পাগলাহাটৰ পৰা আহি থানাত এটা মানে গোচৰ দিছে। সেই মৰ্মে এইটো আজিজুলক বা আজিজুলৰ ভাইহঁতক মাতিছিল। আমি ৰাতি 8টামান বজাত গৈছিলোঁ। গৈ পেলাই তাত বাইদেউজনে মানে ডাইৰেক্ট সুধিছিল যে সংসাৰ কৰি খাব না নাই এতিয়া। ল'ৰা আৰু ছোৱালী দুয়োজনে কৈছে আমি সংসাৰ কৰি খাম। তাৰপিছত কৈছে সংসাৰ কৰি খাই যদি তেনে এইটো মানে কাগজত চহী কৰক, এটা মানে কিবা এটা এগ্ৰিমেণ্ট কৰি গুচি যাওক। আৰু এতিয়া সেইমতে মানে লৈ আহিলোঁ আৰু কি দেখা পঢ়া কৰাৰ পিছত আনি ঘৰতো অলপ বিজা মিলা কৰি ৰাখি দিয়া হৈছে। আৰু ৰাতি মানে মই শুনা মতে ইহঁতে ভাত খোৱা নাই, দুজনে বেলেগ বেলেগ ৰুমত, মা বেটি এটা ৰুমত আৰু ল'ৰাটো বেলেগ ৰুমত মানে টোপনি গৈছিল। ৰাতি 1টামান বজাত ইহঁতৰ কি হৈছে এইটো আমি নাজানো। মানে দেখা পাইছোঁ যে বেখি এখনত তেজ লাগি আছে, বা ল'ৰাটো কৈছে যে মোক কাটিব মানে বিচাৰিছে, মোৰ গলাত মানে কৰিছে, মাৰিছে। দুইফালে মাৰা বুলি মানে চিন আছে, আৰু ভৰিতো মাৰিছে। ল'ৰা এটাও মানে কিবা কৈ আছে যে তাৰ নানীয়ে মোক চাপৰি ধৰিছে, বা তাৰ মাকে মানে এনেকৈ গালাত মাৰিছে। এইখিনি এতিয়া আৰক্ষী থানাত মানে কৰা হৈছে, খবৰ দিয়া হৈছে। এতিয়া আহি পোৱা নাই, এতিয়া আহি পাব আৰু কি। তাৰপিছত ইহঁতে ইয়াৰ যিটো ভাল হয় চালি জাৰি এইটো কৰিব। মানে আজি 10 দিন আগত তাৰ ল'ৰাক পুৰা বেয়াকৈ মাৰপিট কৰি ইহঁতে মানে ঘৰত গৈছে। ঘৰত যোৱাৰ পিছত আৰু পৰহি ইহঁতে পুলিচ লৈ আহিছে। পুলিচ লৈ অহাৰ পিছত আমাৰ পুলিচে মাতিছে। আমি কালি গাঁওবুঢ়া আৰু মই আৰু দুজনমান মানুহ আছিল, থানাত গৈছিলোঁ। যোৱাৰ পিছত আমি কিবা এগ্ৰিমেণ্ট দি আনিছিলোঁ মাইকীজনীক। আনাৰ পিছত ইহঁতে ৰাতিৰে 12টা-1টামান বজাত মানে বেয়াকৈ আৰু কি বেগী দাও দি ইয়াতে কোব দিছে, ইফালে এটা দিছে আৰু ভৰিত এটা। তাৰপিছত আমি অহাৰ পিছত ধৰি ধৰি ৰাখিছোঁ। এতিয়া 1টা বজাৰ পিছতো আৰু কি অহা নাই, এতিয়ালৈকে আহি পায় না নাপায় এইটো আমিতো নাজানো। আমিতো বিচাৰিছোঁ দোষীক তদন্ত কৰি যি শাস্তি হয় শাস্তি দিব লাগে।